So good morning students. আমি তোমালোকৰ জিওগ্ৰাফিৰ থাৰ্ড চেপ্টাৰ পৃথিৱীৰ ভূগোল টু কন্টিনিউ কৰিম। আজি আমাৰ আলোচনাৰ বিষয়টো আছিলে মহাদেশসমূহৰ অৱস্থিতি আৰু ভৌগোলিক বৈশিষ্ট্য। আজি আমি আলোচনা কৰিম ইউৰোপ মহাদেশৰ বিষয়ে। সো আমি পৃথিৱীৰ মানচিত্ৰখনত আমি ইউৰোপক দেখি পাইছোঁ, হয়নে? এছিয়া আৰু আফ্ৰিকাৰ ওচৰত ইউৰোপক দেখিছোঁ। আৰু এটা কথা আমি ইয়াতে উল্লেখ কৰি দিব লাগে যে ইউৰোপ মহাদেশখন সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত। আমি মেপখনত স্পষ্টকৈ দেখি পাইছোঁ যে ইউৰোপ মহাদেশখন উত্তৰ গোলাৰ্ধত অৱস্থিত। এতিয়া আমি ইউৰোপৰ মেপখনলৈ গুচি যাম। আমি ইউৰোপৰ কেইটামান গুৰুত্বপূৰ্ণ দেশ আমি দেখাম যে ক'ত আছে, আমি বুজিবলৈ চেষ্টা কৰিম। চ' ফাৰ্ষ্টতে মই গুচি যাম ইটালীলৈ, হয়নে? খুব আমি শুনি পাইছোঁ এইকেইদিন ইটালীৰ নামটো, কিয়নো আমি জানো যে ইউৰোপৰ দেশবিলাকৰ মাজত ইটালী কি হৈছে, কৰোণা ভাইৰাছৰ আটাইতকৈ বেছি সংক্ৰমিত হৈছে, হয়নে? সেইটো কাৰণে ইটালীৰ নামটো আমি খুব শুনি পাইছোঁ। নেক্সট এটা কাণ্ট্ৰি চোৱা, স্পেইন। দেখিছানে? স্পেইন একেবাৰে তলত। পৰ্তুগাল, ফ্ৰান্স, এইফালে ফ্ৰান্স, নেক্সট জাৰ্মানী, ডেনমাৰ্ক। এইবিলাক দেশৰ নাম আমি যেতিয়া ফুটবলৰ বিশ্বকাপ হয়, ৱৰ্ল্ড কাপ হয়, তেতিয়া আমি শুনি পাওঁ। নৰৱে, ছুইডেন, ফিনলেণ্ড, হয়নে? এইবিলাক হৈছে ইউনাইটেড কিংডম, যাক আমি গ্ৰেট ব্ৰিটেইন বুলিও কওঁ। চ' এইবিলাক হৈছে ইউৰোপৰ কেইটামান গুৰুত্বপূৰ্ণ দেশ। চ' নেক্সট আমি গুচি আহিম ইউৰোপৰ ভূপ্ৰাকৃতিক বৈশিষ্ট্যলৈ। চ' প্ৰথম গুৰুত্বপূৰ্ণ কথাটো হ'ল ইউৰোপ মহাদেশখন সম্পূৰ্ণভাৱে উত্তৰ গোলাৰ্ধত অন্তৰ্গত। ইয়াৰ মাটিকালি 10.9 নিযুত বৰ্গ কিলোমিটাৰ, 10.9 নিযুত বৰ্গ কিলোমিটাৰ, অৰ্থাৎ পৃথিৱীৰ স্থলভাগৰ প্ৰায় 7.3%। নেক্সট, ইউৰোপ মহাদেশখনক উত্তৰে উত্তৰ মহাসাগৰ, দক্ষিণে ভূমধ্য সাগৰ, কাস্পিয়ান সাগৰ আৰু কৃষ্ণ সাগৰ, পূবে এছিয়া মহাদেশ আৰু পশ্চিমে আটলাণ্টিক মহাসাগৰে আগুৰি আছে। আমি যদি ইউৰোপৰ মানচিত্ৰখনলৈ গুচি যাওঁ, আমি খুব ইজিলি আমি ধৰিব পাৰিম। চোৱা, ইউৰোপৰ উত্তৰে আৰ্কটিক অ'চেন, যাক আমি উত্তৰ মহাসাগৰ বুলি কৈছোঁ, খুব ধুনীয়াকৈ আমি একেবাৰে টপত চোৱা আৰ্কটিক অ'চেন, ডেট ইজ কি বুলি কয়, উত্তৰ মহাসাগৰ। নেক্সট আহিলে দক্ষিণে আছে ভূমধ্য সাগৰ, যাক আমি মেডিটেৰিয়ান চি বুলি কওঁ। ইয়াত লিখা আছে চোৱা, মেডিটেৰিয়ান চি, হয়নে? আৰু আছে এটা কৃষ্ণ সাগৰ বুলি ক'লে, ব্লেক চি লিখা আছে ইয়াত চোৱা, ব্লেক চি, যাক আমি কৃষ্ণ সাগৰ বুলি কৈছোঁ। ভূমধ্য সাগৰ আৰু কৃষ্ণ সাগৰ। পূবে আছে এছিয়া, ইউৰোপ মহাদেশখনৰ পূবে আছে, আৰু পশ্চিমে আছে আটলাণ্টিক অ'চেন, মানে আটলাণ্টিক মহাসাগৰ। ইয়াত এটা গুৰুত্বপূৰ্ণ কথা মনত থবা যে ইউৰোপ আৰু একেবাৰে তলত চোৱা দক্ষিণে, ইউৰোপ আৰু আফ্ৰিকাৰ মাজৰ সীমা নিৰ্ধাৰণ কৰিছে মেডিটেৰিয়ান চি বা ভূমধ্য সাগৰে। মেডিটেৰিয়ান চিখন দেখি পাইছোঁ। ইউৰোপ আৰু আফ্ৰিকা মাজৰ সীমা নিৰ্ধাৰণ কৰিছে মেডিটেৰিয়ান চি বা ভূমধ্য সাগৰে। আৰু এটা আমি কথা অলৰেডি পঢ়িছিলোঁ যে ইউৰোপ আৰু এছিয়াৰ মাজৰ সীমা নিৰ্ধাৰণ কৰিছে, চোৱা পূবফালে চোৱা, ইউৰাল পৰ্বতশ্ৰেণীয়ে, ইয়াত ইউৰাল মাউণ্টেইনছ বুলি লিখা আছে, হয়নে? চ' কেইটামান গুৰুত্বপূৰ্ণ কথা আমি ইয়াত পালোঁ। আমি ইউৰোপ মহাদেশৰ চাৰি সীমা পালোঁ, যে উত্তৰত উত্তৰ মহাসাগৰ, দক্ষিণে ভূমধ্য সাগৰ আৰু কৃষ্ণ সাগৰ, পূবে এছিয়া মহাদেশ আৰু পশ্চিমে আটলাণ্টিক মহাসাগৰ আছে। আৰু এটা কথা পালোঁ যে ইউৰোপ আৰু আফ্ৰিকাৰ মাজৰ সীমা নিৰ্ধাৰণ কৰিছে মেডিটেৰিয়ান চি, ডেট ইজ ভূমধ্য সাগৰে, আৰু এছিয়া আৰু ইউৰোপৰ মাজৰ সীমা নিৰ্ধাৰণ কৰিছে ইউৰাল পৰ্বতশ্ৰেণীয়ে। আমি যদি পূবফালে চাওঁ, ইউৰাল পৰ্বতমালা পাম। নেক্সট আহিলে নম্বৰ 4 বৈশিষ্ট্য আহিলে, ইউৰোপ মহাদেশৰ ভূপ্ৰাকৃতিক গঠন অতি জটিল আৰু বৈচিত্ৰ্যময়। ভূপ্ৰাকৃতিকভাৱে ইউৰোপ মহাদেশক বহলভাৱে দুভাগত ভগাব পাৰি। উত্তৰ অংশটো পশ্চিমৰ ফ্ৰান্স উপকূলৰ পৰা পূবত ইউৰাল পৰ্বতশ্ৰেণী পৰ্যন্ত প্ৰায় সমতল ভূমি, আৰু দক্ষিণ অংশটো স্পেইনৰ পৰা কৃষ্ণ সাগৰলৈকে পৰ্বত পাহাৰ মালভূমিৰে যথেষ্ট উখুৰা বুখুৰা। চ' উত্তৰ অংশটো ক'ৰ পৰা ক'ৰলৈকে, পশ্চিমৰ ফ্ৰান্সৰ পৰা পূবৰ ইউৰাল পৰ্বতশ্ৰেণীলৈকে, হয়নে? চ' চাওঁচোন আমি মেপখনত, ইয়াত চাওঁ আমি ফ্ৰান্সৰ পৰা, ফ্ৰান্স দেখি পাইছোঁনে? চ' পশ্চিমৰ ফ্ৰান্সৰ পৰা পূবৰ ইউৰাল পৰ্বতশ্ৰেণী, ইউৰালখন আমি পূবত দেখিছোঁ, এছিয়াৰ একেবাৰে ওচৰত। চ' এইখিনি কি হৈছে, সমতল ভূমি বুলি কৈছে। আৰু দক্ষিণৰ স্পেইন, একেবাৰে তলত চোৱা স্পেইন,
স্পেইনৰ পৰা ব্লেক চি মানে কৃষ্ণ সাগৰলৈকে কি হৈছে যথেষ্ট উখুৰা বুখুৰা। চ' আমি ইউৰোপ মহাদেশখনত দুভাগে ভাগ কৰি দিব পাৰোঁ, উত্তৰ আৰু দক্ষিণ। উত্তৰৰ ফ্ৰান্সৰ পৰা ইউৰাল পৰ্বতশ্ৰেণীলৈকে সমতল ভূমি আৰু দক্ষিণৰ স্পেইনৰ পৰা কৃষ্ণ সাগৰলৈকে পৰ্বত পাহাৰ মালভূমিৰে যথেষ্ট উখুৰা মুখুৰা। ককেছাছ পৰ্বতশ্ৰেণীৰ অন্তৰ্গত মাউণ্ট এলব্ৰাছ শৃংগই হ'ল ইউৰোপ মহাদেশৰ উচ্চতম ঠাই। চ' আমি ইউৰোপৰ এটা পৰ্বতশ্ৰেণীৰ নাম গম পালোঁ ইয়াত ককেছাছ পৰ্বতশ্ৰেণী আৰু তাৰে মাউণ্ট এলব্ৰাছ শৃংগই হ'ল ইউৰোপ মহাদেশৰ উচ্চতম ঠাই। উচ্চতা হৈছে 5633 মিটাৰ, হয়নে? চ' আল্পছ পৰ্বতৰ উচ্চতম শৃংগটো হ'ল মাউণ্ট ব্লেংক, যাৰ উচ্চতা হৈছে 4807 মিটাৰ। নদীসমূহৰ ভিতৰত স্পেইনৰ এলব্ৰ', ফ্ৰান্সৰ ৰোন আৰু চেইন, গ্ৰেট ব্ৰিটেইনৰ থেমছ, ৰাছিয়াৰ ডন আৰু ইউৰাল আদি বিশেষভাৱে উল্লেখযোগ্য। চ' কেইটামান উল্লেখযোগ্য নদী হ'ল ইউৰোপৰ স্পেইনৰ এলব্ৰ', ফ্ৰান্সৰ ৰোন আৰু চেইন, গ্ৰেট ব্ৰিটেইনৰ থেমছ, ৰাছিয়াৰ ডন আৰু ইউৰাল, এইবিলাক বিশেষভাৱে উল্লেখযোগ্য নদী। আৰু আমি অলৰেডি কেইটামান ইউৰোপ মহাদেশৰ কেইটামান দেশৰ কথা কৈছিলোঁ। টোটেল 44টা দেশ আছে ইউৰোপ মহাদেশত, তাৰে কেইটামান আমি ৰাজধানীৰ লগত ইয়াত লিখিছোঁ চাবা। ফ্ৰান্সৰ ৰাজধানী পেৰিছ, জাৰ্মানী বাৰ্লিন, ইটালী ৰোম, গ্ৰীচৰ ৰাজধানী এথেন্স, স্পেইনৰ মাদ্ৰিদ, ছুইজাৰলেণ্ডৰ বাৰ্ণ, গ্ৰেট ব্ৰিটেইনৰ লণ্ডন, ছুইডেনৰ ষ্টকহোম, তুৰ্কীৰ আংকাৰা আৰু ডেনমাৰ্কৰ কোপেনহেগেন। চ' এইকেইটা হ'ল ইউৰোপ মহাদেশৰ উল্লেখযোগ্য দেশ আউট অফ 44। চ' এইকেইটা উল্লেখযোগ্য দেশ আৰু ৰাজধানী ইয়াত আমি মেনশ্যন কৰিলোঁ। চ' আজিৰ কাৰণে ইমানেই। থেংক ইউ।